আমার সরকার আহিলে প্রথমত ফেরেঙ্গাকে নোটিশ দিম আমি কি খেলে মানে 2008 আইছে 2003 সনের 10 ফেব্রুয়ারি হি নাছিল ব্রিটিশ নাছিল আর এটো চুক্তির কথা আইনের কথা এই হিসাবে আমি নোটিশ দিম আইনের কথা চুক্তির কথা 2003 সনের 10 ফেব্রুয়ারিলৈকে যিসকল আছে সবেই ব্রিটিশের বাসিন্দা ইয়ার পিছত আহা বিলাক ব্রিটিশের মানুষ নহয় আমি নোটিশ দিম ফেরেঙ্গাকে নোটিশ দিব লাগে আমি गिबियावनो गासैनिसिमबो आंनि गोसो गोरबोनिफ्राय खुलुमनाय बावहरबाय हाग्रामा महिलारि बिथाङा बिटिसिनि रनजित बसुमतारीनि सायाव माखासे गोख्रों बाथ्राखौ बिथाङा बुंदों रनजित बसुमतारी बिथाङा बिटिसिनि नङा बे बाथ्राखौ बिथाङा फोरमायनानै होदों नाथाय बिथाङा हाग्रामा बिथाङा रनजित बसुमतारीनि सायाव मा बाथ्रा बुंनांगौ नोंथांमोना खोनासंलांदो अब्लानिया बुजि मोनगोन बिथाङा जेब्ला बिटिसिआव हाग्रामानि सरकारा फैगोन बिपिएफनि सरकारा फैगोन अब्लानिया बिथाङा रनजित बसुमतारी बिथांखौ बिटिसिनिफ्राय आउट खालामगोन गोजान खालामगोन बे बाथ्राखौ बुंदों नोंथांमोना मा बुंलांखो हाग्रामा महिलारि बिथाङा मा बुंखो नोंथांमोना खोनासंलांदो अब्लानिया बुजि मोनगोन बिथाङा बुंदों रनजित बसुमतारीया बिटिसिनि नङा बिटिआरनि नङा बिथाङा गुबुननिफ्राय फैनाय बे बाथ्राखौ बुंदों नोंथांमोना डिटेल्सलि खोथाखौ खोनासंलाङोबा बुजि मोनगोन प्रमोदे क्यों जालाय फेरेंगाके तामानि बर' हक मुस्लिम हक कुंबा आदिवासी हक बा कुंबा बेंगली हक बा कुंबा राजबंशी हक 2003 सনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই বিটিচিৰ বাসিন্দা কিন্তু ইয়াৰ পিছত আহা মানুহবিলাক বিটিচিৰ বাসিন্দা নহয় এইটো চুক্তিৰ কথা আইনৰ কথা আমাৰ নোটিছটো চৰকাৰ অহাৰ পিছত ফেৰেঙ্গা তাত যাব উচ্ছেদ অভিযানটো আমাৰ ফেৰেঙ্গা তাতে প্ৰথম যাব বইনা নহয় এই ফেরেঙ্গা তাতে যাব লাগিব আৰু যদি কোনোবা ব্রিটিশের চুক্তি পিছত আহিছে ব্রিটিশে সেইটো আমি বিচাৰি পাব কেনেকৈ পায় 2005 চনৰ প্ৰথম এই ফেরেঙ্গাৰ ভোটাৰ আছিল নাই তাতে প্ৰমাণ এই ভোট দিছে দেখাই দিয়ক না দেখাই দিয়ক ফেরেঙ্গা বাবু দেখাই দিয়ক আপনি 2005 চনৰ এই ব্রিটিশি নিৰ্বাচনৰ সময়ত যেটো ভোটাৰ তালিকা ইয়াত আপনার নাম আছে না নাই 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 এইটোই পয়লা কথা আর খারাপ উচ্ছেদ কৰিব বিচাৰি আছে আসলতে হে বৈরাগত আমার ব্রিটিশের মানুষ নহয় পিছত হব এইটো আইন আছে এটাতো সরকার আছে না একো কৰিব নোৱাৰে যেতিয়া আমি সরকার আহিব আইনে কি কৰিব পাত্তাই নাপাব আইন আছে এই ব্রিটিশের চুক্তিটো পার্লামেন্টত লোকসভা আর রাজ্যসভাত পাস হৈ পেলাই একটা আইন হিসাবে স্বীকৃতি পাইছে ভারতের ইন্ডিয়ান প্রেসিডেন্টে ইয়াত সহি করেছে এটা আর বদলাব নোৱাৰে সাংবিধানিক এই চুক্তিটো তো আজি কব লগাটো বহুত আছে আপোনালোকে আহিছে আমি এতিয়া আপোনালোকৰ আগত আৰু কেইজনমান মানুহক মই চিনাকি কৰিব বিচাৰিছে মুঠতে চিনি পাই না নাঙল ভাঙা একজন বৰথলা ঢালিগাঁও নাঙল ভাঙাটো এই নিচিমা আৰু বৰথলাটো এই ঢালিগাঁও ইয়াৰে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অকল সেই দুইজন নহয় আৰু আছে ইহঁতৰ 20জন 25জন বডি আছে ইহঁতে একেলগে মুছলিম সমাজত ঘূৰি পেলাই চাব কি সমস্যা আছে নাই চৰকাৰ অহাৰ পিছত আমি ইহঁতৰ দ্বাৰা দি কাম কৰিব মুছলিম সমাজত দেই কোনে কি পাব লাগে নালাগে ইহঁতে চাব দেই যিটো ঘৰ পাইছে সেই ঘৰটো কমপ্লিট কৰি দিবই লাগিব যদি নিদে আমাৰ মানুহক খবৰ দিয়ক কোন চেয়ারম্যান মেম্বার ইহঁতক ধৰি পেলাই আনিব পুলিচে কোনো ভয় খাব নালাগে ঘৰ পাইছে আপনি হয় গরিব মানুষ কেতিয়াবা মানে আমার কথা ক'লেও বুজি নাপাব পাৰে গাঁৱৰ মানুহবিলাক বুজাব লাগে
এইটো আপোনাৰ নামত ঘৰ আহিছে, এই ঘৰটো আপুনি পাবই বনাইছে, কমপ্লিট কৰি দিবই লাগিব। যদি পইচা শেষ হোৱাৰ পিছতে যদি কমপ্লিট কৰা নাই, তেতিয়াহ'লে আপুনি আমাৰ মানুহক খবৰ দিয়ক। আপোনালোকে আপোনালোকে আমাৰ মানুহ হৈ গ'ল এতিয়া। তো এই বেনিফিচিয়াৰীয়ে আহি পেলাই আমাৰ PPF দলৰ মানুহসকলক কৈ দিয়ক, তো আমাৰ PPF দলৰ মানুহে আপোনালোকক সহায় কৰিব। তো আজি এনেকুৱা কৈ পেলাই এই মিটিঙত অহা মানুহবিলাকক বহুতো মানা কৰিছে বুলি, নহ'লে বহুত আহিলে হয়। যেন চেল্ফ হেল্প গ্ৰুপৰ পইচা, চেল্ফ হেল্প গ্ৰুপটো মই জানা গোটেই BTC ইয়াত 280টা না কিমান বা দিব, 280টা পাৰ্টিকে চেল্ফ হেল্প গ্ৰুপক দিব বুলি আমি শুনিছোঁ। না ইয়াতো বেছিও হ'ব পাৰে, কিন্তু চেল্ফ হেল্প গ্ৰুপ হাজাৰ আছে। একটা সমষ্টিত 500-600টা এনেকুৱা চেল্ফ হেল্প গ্ৰুপ আছে। ইহঁতে দিছে এতিয়া 25,000 কৰি দিব বোলে। এতিয়া দিছে ইহঁতে 280টা গ্ৰুপ, গোটেই এফালে ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈ। ইয়াত আমাৰ 1 লাখতকৈ বেছি আমাৰ চেল্ফ হেল্প গ্ৰুপ আছে। এই 280টা দি পেলাই এইটোকে ইফালে কৈ আছে। মুঠতে প্ৰমোদ বড়ো সেই দিয়াৰ মানুহ নহয়, সি লোৱা মানুহে। পইচাটো কেনেকৈ খায় জানে? পইচাটো কেনেকৈ খায়? এই যে 50 লাখত আমাৰ দিনত ঘৰ বনাইছিল, ঘৰটো 2 বছৰ 3 বছৰ হ'ল, এইটোকে মেৰামতি কৰি পেলাই 2 কোটি টকাৰ মেৰামতি কৰি পেলাই পইচা ওলাই খায়। ঘৰটো 50 লাখৰ আছিল, 50 লাখ নিচিনা 2 কোটিতে বেছি। ঘৰ বনাইছিল 50 লাখৰ, মেৰামতি কৰিছে 2 কোটি। এইটো কি হ'ল? কেনেকৈ উঠা হ'ল? এইটো মেৰামতি 2 কোটি বেছি না 50 লাখটো বেছি? 2 কোটিটা বেশি। তাহলে 50 লাখের ঘর বানাইলো, এই মেরামতিটা 2 কোটি নিল। কিরকম বলতে হইল? এটা এরকমই খায় পয়সাটা এরকম খায়। আর এই যে স্পোর্টসর পয়সা ব্যবহার করছে বলে কোয়াটো, সেইটো সব ওলাই পেলাই খাওয়ার বুদ্ধি। এডুকেশনের পয়সাটো স্পোর্টসর লৈ গৈছে, এডুকেশনের পয়সাটো স্পোর্টসর ব্যবহার করছে। এটাতো নোৱাৰে, জিন্দগি নোৱাৰে। এতিয়া গভৰ্ণমেণ্ট আছেতো, থাকক। আমি যেতিয়া আহিব এইবিলাক সব হৈ যাব। আমি যেতিয়া চৰকাৰ আহিব, এইবিলাকৰ ওপৰত খয়েৰি হ'ব, ইকাউৰি হ'ব, জেলত যাব। ইমান সহজ নহয়। এইবিলাক সাংবিধানিক বস্তু। এইটো এডুকেশ্যনৰ দিয়া, সেইটো এছেম্বলিত পাছ হৈছে, আসাম এছেম্বলিত পাছ হৈছে, আসাম কেবিনেটত পাছ হৈছে, BTC এছেম্বলিত পাছ হৈছে, BTC কেবিনেটত পাছ হৈছে। এইটো এনেকুৱা হোৱা বস্তুটো কেনেকৈ এইফালে লৈ পেলাই খৰচ কৰিব পাৰি? এইটো বেআইনী, এইটো হোৱা নাই। মুঠতে কৈ পেলাই শেষ কৰিব নোৱাৰে। খাবৰ কাৰণে কি সব ফেষ্টিভেল, কিবা খেলা, এইবিলাক দি পেলাই পইচা ওলাই পেলাই খাই আছে। বেলেগ একো নাই, একোটো কাম কৰা নাই। আমাৰ দিনত তেনেকুৱা কিছুমান কামটো ৰিপেয়াৰিঙৰ দৰকাৰ আছে, ৰাস্তা দলং বা কিবা কিবি স্কুল কলেজ হয়তো কোনোবা আমাৰ দিনত বনোৱাটো এতিয়া পুৰাণা হ'ল, অলপ চলপ ৰিপেয়াৰিং দৰকাৰ আছে, এইবিলাকো নকৰে। যি মানুহে ঘৰত ভাত নাখাই পেলাই BTC অফিচত BTCৰ পইচা দি খৰচ কৰি BTC অফিচত ভাত বনাই পেলাই খায়, এই মানুহে কিবা কাম কৰিব না? ঘৰত ভাত নাখায় থোৱাবোৰে আজিকালি BTC অফিচত কিবা কিটচেন বনাই লৈছে। ঘৰত খালেতো খৰচা হ'ব না? BTC অফিচতে পাকঘৰ আছে এতিয়া, তাতে মাছ মাংস কিনি পেলাই তাতে বনাই পেলাই খায়। খাৱাটো কম নাখায় বোলে, বিৰাট খায়, অত্যাচাৰ খাই বোলে মাছ মাংস। মই দেখা নাই, কিন্তু চেহেৰাটো চালেতো এনেকুৱাই লাগে না? চেহেৰাটো চালেতো এনেকুৱাই লাগে খাৱাটো। আৰু পইচাটো গাড়ীৰ ভিতৰত হিচাপ কৰে, দিয়া মানুহ থাকে এই গাড়ীৰ ভিতৰতে, লোৱা মানুহ এই গাড়ীৰ ভিতৰতে থাকে। গাড়ীটো ড্ৰাইভাৰে BTC ছেক্ৰেটাৰীৰ ভিতৰত লাহেকৈ ঘূৰাই থাকে বুলি, এনেকুৱা লাহে ঘূৰাই থাকে। যেতিয়া পইচা
হিচাপটো শেষ হ'ব তেতিয়াহে গাড়ীটো চাইড কৰিব আপুনি ভাবিবই নোৱাৰে এই গাড়ীটো কিয় চলাই আছে কিন্তু ভিতৰত এইটো চলি আছে এতিয়ালৈ অফিচত হিচাপ নকৰিবলৈ পইচা খোৱাটো গাড়ীৰ ভিতৰত আপুনি কি ভাবিব এই গাড়ীটো কিয় চলাই আছে আস্তে আস্তে কি হৈ আছে কিন্তু ইয়াত চাবি পইচা হিচাপ কৰি আছে মেচিন দি এনেকুৱা পইচা খাই ইয়াত খাওয়ার কিবাটো সব সময় ধরা খাই থাকে খাবহে জানে আৰু মই বাৰে কৈ আছো প্ৰমোদ বড়ো হ'ল এজন অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট হয় সেই মানুহটো বড়ো মুছলিম নহয় বা বেংগলী নহয় বা আদিবাসী নহয় প্ৰমোদ বড়োটো বড়ো মানুহ না বেংগলী হয় নাই না মুছলিম মানুহটো বড়ো সি হ'ল বড়ো ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট সি যদি কিবা এটা কাম কৰিব লাগে বড়ো জাতিৰ কাৰণেহে কাম কৰিব সি মানে সি বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট হয় এই মানুহে কোনোবা মুছলিম কোনোবা বেংগলী কোনোবা অসমীয়া কোনোবা ৰাজবংশী কোনোবা আদিবাসীৰ কাৰণে কাম নকৰে যদি কৰে বড়োসকলৰ কাৰণে কৰিব বড়োসকলকে ঠগাই পেলাই চেছ কৰিছে জাতিকে বড়োকে আৰু এই মানুহে খুব বেংগলীৰ কাৰণে আদিবাসীৰ কাৰণে কাম কৰিব বাৰে কৈ আহিছিলোঁ মই কিন্তু মানুহবিলাক নুশুনে এই ঘৰে চাকৰি পাবলৈ চল এই মহিলাসকলে আত্মসহায়ক গোটৰ 25,000 কৰি 75,000 কৰি পইচা পাবলৈ চল ভোট দিয়া সময়ত 500 টকা লৈ পেলাই ভোট দিছে এতিয়া 5 বছৰত 500 টকা দি খাই থাকিব 500 টকা দি খাই আছে না এতিয়া মানুহবিলাক 5 বছৰ 500 টকা দিয়া ভোট দিছে না ভোট না কংগ্ৰেছ না বিজেপি না UPF কাৰো লগত বন্ধ নহয় একলা চলো হয় না নহয় একলাটো ভাল হ'ব না বেয়া হ'ব একলা চলো আমি BPF কাৰো লগত বন্ধু নহ'ব অকলে আমি BPF নিৰ্বাচন কৰিব ঠিক আছে না নাই না এই থালা চাবি সঙ্গে যাওয়া লাগে থালা চাবি সঙ্গে যাব না আমি আৰু তো সেইখিনি কথা আজি আৰু আহি আছে নিৰ্বাচন বেছি দিন নাই 7 মাহ আছে 7 মাহ পিছতে নিৰ্বাচন হৈ আছে এই নিৰ্বাচনত আমি যেনে তেনে জিকিব লাগিব আমি জিকিব না MP নানি জিকিব না নাই জিকিবই লাগিব BTC বাচাবই লাগিব আমি নহলে BTC শেষ হ'বলৈ গৈ আছে BTC বাচাৱাটো আমাৰ সকলোৰে দায়িত্ব আদিবাসীৰো দায়িত্ব বেংগলীৰো দায়িত্ব মুছলিমৰো দায়িত্ব গোৰ্খাৰো দায়িত্ব আছে ৰাজবংশীৰো দায়িত্ব আছে সবৰে দায়িত্ব আছে BTC বাচাৱাটো আৰু আমি কি কৈছে BTC চৰকাৰ বনোৱাৰ পিছত ইলেকশ্যন নটিচটো ক'ত যাব ফাৰ্ষ্ট ফেৰেংগাঠাত মনত ৰাখিবি এই 2005 আগত 2008হে আহিছে 2008 এই বেংকখনত যাই পেলাই গোটকা 2008হে আহিছে 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত ফেৰেংগা এই অঞ্চলত নাই টাউনি বহিৰাগত হ'ল আমাৰ ইলেকশ্যনটো ফাৰ্ষ্ট ফেৰেংগাঠাত যাব এতিয়াতো আমি একো কৰিব নোৱাৰে যেতিয়া চৰকাৰ আহিব ইলেকশ্যন নটিচ যাব দেই তো ঠিক আছে আমি এতিয়া জইনিং প্ৰগ্ৰামটো আমি আৰম্ভ কৰিম শুভেচ্ছা থাকিল আমি BTC নিৰ্বাচন আহি আছে BTC নিৰ্বাচন শেষ হোৱাৰ লগে আমি চৰকাৰ বনাম আৰু আপোনালোকে যিটো বিচাৰিছে এনেকৈ আমি কাম কৰি যাম দেই থেংক ইউ ধন্যবাদ